অসম্ভৱ শব্দ অকল বুৰ্বকবোৰৰ শব্দকোষত পোৱা যায়। অজান পথত বীৰসকলহে আগবাঢ়ি যায়। কাপুৰুষে চিনাকি পথতেই তৰোৱাল চমকাই থাকে। সিংহৰ দ্বাৰা নেতৃত্ব কৰা ভেড়াৰ খেনাই ভেড়াৰ দ্বাৰা নেতৃত্ব কৰা সিংহৰ খেনাৰ ওপৰত সদায় বিজয় প্ৰাপ্ত কৰিব। সেই চব কৰা যিবোৰ আপুনি কৰিব পাৰে সেইটো মানৱ হোৱা হয়। সেই চব কৰা যিটো আপুনি কৰিব বিচাৰে সেইটো ভগৱান হোৱা হয়। সুযোগ অবিহনে যোগ্যতাৰ একো কাম নাই। যিয়ে অত্যাচাৰ পছন্দ কৰে তাৰ মাজতে কিছুমান নিজেই অত্যাচাৰী থাকে। মৃত্যুটো একোৱে নহয়, কিন্তু হাৰি পেলাই আৰু লজ্জিত হৈ জীয়াই থকাটো সদায় মৰাৰ সমান হয়। কাৰ্য এটা সুন্দৰকৈ কৰিবলৈ মানুহক সেইটো নিজেই কৰিব লাগে। হাজাৰটা আঘাতৰ তুলনাত 4টা বিৰোধী বাতৰি কাকতক বেছি ভয় কৰিব লাগে। ইতিহাস সহমত লৈ কৰা মিথ্যাৰ সংগ্ৰহ হয়। এটা চিত্ৰ হাজাৰ শব্দৰ সমান। সকলো ধৰ্ম মানুহৰ দ্বাৰাই বনোৱা হয়। মই কেতিয়াবা খিয়ালৰ ৰূপ লওঁ, কেতিয়াবা সিংহৰ। শাসন কৰাৰ সম্পূৰ্ণ ৰহস্যটো হ'ল কেতিয়া কি বনিব লাগে সেইটো জনা। মোৰ অভিধানত অসম্ভৱ শব্দ নাই। এতিয়া মই আদেশ পালন কৰিব নোৱাৰোঁ, কাৰণ মই আদেশ দিয়াৰ সোৱাদ পাই গৈছোঁ আৰু এতিয়া মই ইয়াক এৰিব নোৱাৰোঁ। এটা শান্ত মন শৰীৰৰ কাৰণে সকলোতকৈ ডাঙৰ শুশ্ৰূষা হয়। কল্পনাই পৃথিৱীত শাসন কৰে। মৃত্যুৱে নহয়, কাৰণেহে কাৰোবাক শ্বহীদ বনায়। এজন সৎ মানুহে কাকোৱে ঘিণ বা বেয়া নাপায়। আপুনি এটা যুদ্ধক নেতৃত্ব কৰিব নোৱাৰে যদি আপুনি ভাবে যে আপোনাক ঘোঁৰাত বহি মূৰ্খৰ নিচিনা দেখা গৈছে। ইতিহাস সদায় বিজয়ীৰ দ্বাৰা লিখা গৈছে। ৰাতি আপুনি যেতিয়া নিজৰ কাপোৰ পেলাই দিয়ে সেই তেতিয়া আপুনি নিজৰ চিন্তাবোৰকো পেলাই দিয়ক। নিজৰ কথা ৰখাৰ সকলোতকৈ ভাল উপায় হ'ল যে কথাই নিদিব, কিন্তু কামটো কৰি দিয়ক। সাধাৰণতে সৈনিকসকলেহে যুদ্ধত জয়ী কৰায়, কিন্তু সেনাপতিয়ে সেইটোৰ ক্ৰেডিট লৈ যায়। আপুনি যদি বিচাৰে কোনো এটা কাম ভালদৰে হওক তেন্তে সেইটো নিজেই কৰক। যি ব্যক্তিয়ে প্ৰশংসা কৰিব জানে সি অপমানিতও কৰিব জানে। ৰাজনীতিত কেতিয়াও পাছফালে নাযাব, কেতিয়াও নিজৰ শব্দ ঘূৰাই নল'ব আৰু কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰিব। ইচ্ছা কৰিও কোনো ব্যক্তি নাস্তিক হ'ব নোৱাৰে। ভৱিষ্যতত আমি সেনাপতিতকৈ চিকিৎসকসকলক মানুহৰ জীৱনৰ কাৰণে উত্তৰ দিব লাগিব। মোক যিমান ফ্ৰান্সৰ প্ৰয়োজন নাই তাতকৈ অধিক ফ্ৰান্সক মোৰ প্ৰয়োজন আছে। যিজনৰ হাৰি যোৱাৰ ভয় থাকে তাৰ পৰাজয় নিশ্চিত। মই নিজৰ সকলো সেনাপতিক বোকাৰে গঢ়িছোঁ। কোনো এজন মানুহক নিজৰ মহানতা বজাই ৰাখিবলৈ হ'লে প্ৰতি 10 বছৰৰ ভিতৰত নিজৰ ৰণনীতি বদলাব লাগে। প্ৰকৃত জ্ঞানেই দৃঢ় সংকল্প হয়। সংবিধান চুটি বা চমু আৰু অস্পষ্ট হ'ব লাগে। ৰাজনীতিত মূৰ্খতা এটা বাধা নহয়। মৰাৰ তুলনাত কষ্ট সহন কৰিবলৈ অধিক সাহসৰ প্ৰয়োজন হয়। ব্যক্তিয়ে নিজৰ সৎ গুণতকৈ নিজৰ বেয়া গুণৰ কাৰণে হাৰিব লগা হয়। কেতিয়াও যদি আপোনাৰ শত্ৰুৱে কিবা ভুল কৰি আছে তেন্তে তাৰ কামত বাধা নিদিব। শক্তি মোৰ উপপত্নী হয়। মই ইয়াক পাবলৈ ইমান কষ্ট কৰিছোঁ যে কোনোৱে মোৰ পৰা সেইটো কাঢ়িব নোৱাৰে। ধৰ্মক সাধাৰণ মানুহক শান্ত কৰি ৰখাৰ উৎকৃষ্ট সাধন হয়। নিৰ্ধন থকাৰ এটা সহজ উপায় হ'ল যে আপুনি একেবাৰে সৎ থাকক। বিজয়ৰ মুকুট তাক প্ৰাপ্ত হয় যিজন সকলোতকৈ বেছি দৃঢ় থাকে। যুদ্ধ অসভ্যৰ ব্যৱসায় হয়। এজন লিডাৰ আশাৰ বেপাৰী হয়। আপোনাক নিজৰ কোনো শত্ৰুৰ লগত বেছি যুঁজি থাকিব নালাগে, নহ'লে আপুনি নিজৰ সকলো যুদ্ধ কৌশল তাক শিকাই পেলাব।